সো নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল অল জব আছামিজ সো আজি আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ লৈ আহিছে নটিফিকেশ্যন NF ৰেলৱে ফালৰ পৰা আৰু এইটো আপোনালোকৰ এপিটেন্সি হ'ব ইয়াৰ কাৰণে আপোনালোকে জাষ্ট 10 বা 12 পাছ কৰিলে হ'ব আৰু 2590টা পোষ্ট আছে টোটেল সো ভিডিঅ'টো শেষলৈকে চাব যাতে সকলোখিনি কথা বুজি পায় আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ আমি এনে ধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আহোঁ সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো বন্ধুসকল ইয়াত আপোনালোকৰ পোষ্ট আছে বহুত ঠাইত আছে সো মই ঠাইখিনি নাম কৈ দিছোঁ আলিপুৰদুৱাৰত আছে আপোনাৰ 437টা ৰঙিয়াত আছে 328টা আৰু লামডিঙত আছে আপোনাৰ 1004টা তিনিচুকীয়াত আছে আপোনালোকৰ 331টা বঙাইগাঁৱত আছে আপোনালোকৰ 156টা আৰু ডিব্ৰুগড়ত আছে আপোনালোকৰ 149টা সো এডুকেশ্যন কোৱালিফিকেশ্যন মই কৈ দিছোঁ ইয়াৰ কাৰণে কেণ্ডিডেট মাষ্ট বি 10 বা 12 পাছ কৰিব লাগিব উইথ 50% মিনিমাম আপোনালোকৰ 50% থাকিব লাগিব আৰু ইয়াৰ কাৰণে ITI লাগিব আপোনালোকৰ NCVT বা SCVT ফালৰ পৰা আৰু এই সিলেকশ্যন আপোনাৰ 15 পৰা 24 বছৰলৈকে এপ্লাই কৰিব OBC ST সকলো কেণ্ডিডেটে আৰু সিলেকশ্যন প্ৰসেছটো আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে ইয়াত আপোনালোকে জাষ্ট আপোনালোকৰ ফৰ্মটো সাবমিট কৰিব 50% ওপৰত হ'লে আপোনালোকৰ মেৰিট লিষ্ট মাৰিব ডাইৰেক্ট সো তাৰ পৰা আপোনালোকে সিলেক্ট হৈ যাব আৰু ইয়াৰ আপোনালোকৰ পোষ্টসমূহ হ'ল মেকানিষ্ট ৱেল্ডাৰ ফিটাৰ কাৰ্পেণ্টাৰ ডিজেল মেকানিক প্ৰিণ্টাৰ ইলেক্ট্ৰিচিয়ান টাৰ্নাৰ ৰেফ্ৰিজাৰেটৰ এণ্ড AC মেকানিক লাইনমেন মেছন ফিল্টাৰ ষ্ট্ৰাকচাৰ মেকানিষ্ট আৰু আপোনালোকৰ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি সিস্টেম মেইনটেনেন্স সো এইখিনি আছিলে ইয়াৰ আপোনালোকৰ এপ্লিকেশ্যন লাষ্ট ডেট আছে 31 অক্টোবৰলৈকে সো অফলাইন এপ্লাই হ'ব ইয়াৰ যোনটো এপ্লিকেশ্যন লিংক বা ফৰ্ম ডাউনলোড কৰিবলৈ মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তাৰ পৰা গৈ এডভাৰটাইজমেণ্টো চাব পাৰিব আৰু ফৰ্মখনো এপ্লাই ফৰ্ম ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে দুটা সেলফ এটেষ্ট ফটো লাগিব আৰু 5 টকাৰ এটা পোষ্ট অফিচৰ ষ্টাম্প লাগিব সো ইয়াত আপোনালোকৰ এড্ৰেছ দিয়া আছে সো ইয়াৰ যোনটো এডভাৰটাইজমেণ্ট এইটো আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব আৰু এপ্লাই ফৰ্মৰ ডাউনলোড কৰিবলৈ ডেছক্ৰিপশ্যনত পাই যাব তো আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয় তো সাবস্ক্ৰাইব কৰক কাৰণ আমি এনে ধৰণৰ জব আপডেট সদায় লৈ আহোঁ সো আজিলৈ মানে ধন্যবাদ